অনুভৱ খুব ভাল, মনটো ভাল লাগিছে। যেটো আমাৰ এছেছমেণ্ট আছিল এইটো 100% সত্য হৈছে। গতিকে এইবাৰ মই 3510টা মাৰ্জিন লৈ জিকিছোঁ। আজিৰ জয়ৰ বিশেষ কৃতিত্ব কাক দিব? আমাৰ শুক্লেশ্বৰ-ফাং 29 নং শুক্লেশ্বৰ-ফাং সমষ্টিৰ ৰাইজ, যিসকল আজি সত্যৰ দিশত এওঁলোকে আগবাঢ়িছে, অন্যায়ৰ বিৰুদ্ধে এওঁলোকে ভোট দিছে। গতিকে আজি শুক্লেশ্বৰ-ফাং অঞ্চলৰ বিভিন্ন ভাষা ভাষী ধৰ্মৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ জনাইছোঁ। সমগ্ৰ BTCত কিন্তু এই পৰ্যন্ত BPFৰ যি জয়ৰ অগ্ৰগতিৰ ধাৰা কিন্তু বহুকেইটা সমষ্টিত দেখা গৈছে। আৰু আপোনাৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাই যেতিয়া আহিছিল তেতিয়া কৈছিল এইবাৰ আপোনাক EM দিয়া হ'ব জয়ী হ'লে, গতিকে সেই ক্ষেত্ৰত কি হ'ব? হয়, আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ বলিষ্ঠ মই কাম কৰিবলৈ চেষ্টা কৰিম।